हेलो एवरीवन की खबर আপোনালোকৰ আশা কৰিছোঁ সকলোৰে ভালে মোৰো বাৰু ভালে আজি আকৌ আহিছে এটা ধামাকা চ্যালেঞ্জ ভিডিও হইতে আপোনালোকৰ ওচৰলে আৰু আশা কৰিছোঁ আজি ভিডিওটো আপোনালোকে চাই ভাল পাব এই ভিডিওটো পুৰা শেষলৈকে চাই থাকিব মানে আজি ধামাকা এটা চ্যালেঞ্জ ভিডিও কৰিম ফুড চ্যালেঞ্জ আজি মানে ফুচকা চ্যালেঞ্জ কৰিম আৰু কাৰ লগত কৰিম জানেনে ফুচকা চ্যালেঞ্জটো গম পাব ৰব কাৰ লগত কৰিম দেখাই আছো অলপ লাহেকে ৰব দেখাই আছো চাই থাকিব আজি মোৰ লগত আছে মা ইফালে আজি ফুচকা চ্যালেঞ্জ কৰিব মাই কেনেকুৱা হ'ব বিশেষ চ্যালেঞ্জটো মা ধুনিয়া ধামাকা হ'ব নে বঢ়িয়া ধামাকা ধামাকা হ'ব মাই কৈছে যেতিয়া ধামাকা হ'ব আৰু বিচাৰি তুমি জিকিম বুলি ভাবিছা না হাৰিম বুলি ভাবিছা তো জিকিমে আৰু পুৰা শিওৰ আজি মই চেষ্টা কৰিম বাৰু জিকিবলৈ নে তেতিয়া দেখা যাব বলা ষ্টাৰ্ট কৰো বলা আজি মানে মোৰ লগত চ্যালেঞ্জটো কৰিব মোৰ মাই আপোনাক হয়তো গমে পালে আৰু এইফালে চাপুৰা সেটআপটা ৰেডি হৈ গৈছে আমাক খোৱাৰ আৰু এতিয়া চ্যালেঞ্জটো বলা আগবাঢ়ো বলা আৰু এইফালে পুৰা চ্যালেঞ্জৰ কাৰণে আমি ৰেডি হৈ গৈছো আৰু আছে মা লগত মা পিছে কেনেকুৱা লাগিব আজি চ্যালেঞ্জটো মজা ধামাকা হ'ব আৰু এইফালে চাকচোন আছে পুৰা টেঙা পানী বনাইছো একদম পুৰা আৰু এইফালে চাক ঢেৰ ফুচকা আছে আলু হানা আছে এতে পুৰা একদম দি দিছো ধুনিয়াকে বাদাম সাদাম আৰু ফুচকা চাক ঢেৰ আছে কিন্তু আমি 20 হে ভগাই লম কাৰণ ইমানটো খাব নোৱাৰো আৰু নমা কি নোৱাৰো আৰু টেঙা পানী পুৰা ধুনিয়াকে বনাইছে ঘৰৰ নেমু আৰু পুৰাতে তেলি দি 15টা মানৰ কৰা নাই 20টা খাব পাৰিব লাগে ন কি আৰু চাও কেইটা দিও ভগাই দিও এতিয়া বলা তোমাক 20টা দিম 20টা এটা ভালকে হিচাপ কৰিবা দে মোক আকৌ কোৱা 25টা দিন নথবা এই কৰিবা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা 5টা 6টা 8টা 9টা 10টা চ্যালেঞ্জ কৰো নেকি কি আৰু নোৱাৰিবা নি 15টা কৰো দিয়া 20টা দিগদাৰ হৈ যাব 3টা 4টা 5টা ঠিক আছে 15টা কৰো 2টা 3টা 4টা 5টা এইফালে হৈ গ'ল এতিয়া পুৰা ৰেডি আমাৰ 15টা কাৰণ মাই বেছিকে বোলে নোৱাৰে খাব কাৰণে হয়ো মাই বাৰ বেছি ফুচকা খাব নোৱাৰে সেইকাৰণে আৰু ষ্টাৰ্ট কৰি আৰু আজি জানেনে জুন জিকিব তেওঁ কি পাব মানে ফুচকা পৰিমাণটো লগত কথাটো নাই খাব যোনে ফাৰ্ষ্ট পাৰে হেতুহে এনে নহয় পৰিমাণটো 15 আৰু এইটো লাগিবনে নাই আজি দুটাৰ মাজত এইটোতো মোৰে হয় বাৰু এইটো তোমাৰ নহয় মোৰ সদায় মই হাৰো ন আপোনালোকেতো জানে ভাইটিৰ লগত হাৰিয়ে থকা আজি এইটো মোৰ হ'ব আজি ঠিক আছে চাই লম আৰু এইটো মোৰে হ'ব আজি দিয়া পিছে ষ্টাৰ্ট কৰো ৰেডি ষ্টেডি ষ্টাৰ্ট দিয়া বলা হৈ গ'ল এইটো ভাঙাটোহে কষ্ট এতিয়া টেঙা খাব লাগিব নে টেঙা খাব লাগিব তাৰপত মোৰা হ'ব ভাঙাটো অলপ বেছিকৈ ভাঙিব পাৰে কি হ'ব আৰু কি হ'ব 500 টকা মোৰ হ'ব এইবিলাক প্লেনিং কৰি এইবিলাক পাতিছা আৰু চ্যালেঞ্জ মোৰ পৰা পইচাটো লোৱাৰ বুদ্ধি হয়নে ফুচকা এৰেঞ্জ কেই টকাৰ কৰিলা এতিয়া 500 টকাটো নিয়াৰ বুদ্ধি মই খাই আছো কিন্তু খাই দিব
খাই ভাল লাগিছে, কিন্তু মই ইমান ফুচকা খাব নোৱাৰোঁ। মিঠাটো দি খাই ভাল লাগে। মই ভাবিছিলোঁ পাৰিম, কিন্তু নোৱাৰোঁ দেখোন। পাৰিব লাগিব খোৱা। মই সেয়া খাই লওঁ, 5 টকা মনটো অলপ বেয়া লাগিল আৰু। পানী লোৱা, টেঙা পানীটো বঢ়িয়া হৈছে। ইমান খাব নোৱাৰি। তোমালোকে যে কেনেকৈ খোৱা ইমান ফুচকা, এইবিলাক আৰু আমাৰ কাৰণে নহয় দেই। ভাতৰ চেলেঞ্জ কৰিবা, ভাতৰ চেলেঞ্জ মোৰ লগত যদি পাৰা। তুমি ভাতৰ চেলেঞ্জ ফুচকা চেলেঞ্জত নোৱাৰিব পাৰোঁ, কিন্তু ভাতৰ চেলেঞ্জ ল'বা। ভাতটো নোৱাৰিব। ৰ'বা পানী চানী খাই লওঁ। এইফালে চাওঁ মোৰ প্লেট। আৰু নোৱাৰিলোঁ আৰু প্লেট চাফা হৈ গ'ল। মই নোৱাৰোঁ। আলু আছে, আলু শেষ হৈ গ'ল। এইকেইটা খাই দিয়া। সেইকেইটা খাই দিয়া, তুমিও খাই দিয়া এইকেইটাই। নিদিবা। খাই দিয়া। মানে 500 টকাটো মোৰ হৈ গ'ল। আজি একো পানিছমেণ্ট দিয়া নাই, কিয় জানানে? মই খাই কৰিছোঁ। এতিয়া যিহেতু দেখিলে আমাৰ চেলেঞ্জটোত কোন জিকিলে, কোন হাৰিলে, আৰু আজি যিহেতু মাৰ লগত কৰিছিলে কাৰণে একো ধৰণৰ পানিছমেণ্ট ৰখা নাই, কাৰণ যদি মই জানোৱে মা ফুচকা বেছিকৈ খাব নোৱাৰে আৰু হাৰিলে কিবা পানিছমেণ্ট মাক দিব ভাল নালাগে, যিহেতু সেইকাৰণে একো পানিছমেণ্ট ৰখা নাছিল। এইফালে মইতো পূৰা জিকি গ'লোঁ এইটো। তো মা এতিয়া কোৱা কেনেকুৱা লাগিলে কৰি? চেলেঞ্জটো কৰি ভালো লাগিল বাৰু। এতিয়া আমাৰ বাৰু এইফালে মোৰ কেমেৰা বয়সো নাই, আৰু তুমি যেতিয়া ক'লা তুমিনো কাৰ লগত চেলেঞ্জ কৰিবা আৰু, হয় নে নহয়? এবাৰতো বাবুৰ লগত কৰিলাই, ঠিক আছে বাৰু। তোমাৰ লগত চেলেঞ্জত বহিলোঁ, ভালেই লাগিল, বহুত ভাল লাগিল। তাই কষ্ট কৰিলে যথেষ্ট, গতিকে তাইৰ মানে কষ্টৰ ফলটো দিব। কোনে বনাইছে? মই বনাইছোঁ। তাকেতো ক'লোঁ, তুমি বহুত কষ্ট কৰিলা, বনালা ফুচকা, গোটেইখিনিয়ে বনালা, টেঙাখিনি বনালা, আলুও বনালা, গতিকে গোটেই কষ্টখিনিৰ ফলটো আপোনালোকে দিব। ভিডিঅ'টো চাব আৰু চাই কেনেকুৱা হয় লাইক কমেণ্ট কৰি দিব, কোৱা। লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকেতো শুনিলে মাৰ পৰা এতিয়া, যিহেতু এতিয়া ভিডিঅ'টো হৈ গ'ল, আৰু আগলৈ এনেকুৱা ভাল ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। যদি আপোনালোকে ভাল পায় মোৰ চেলেঞ্জ ভিডিঅ'বিলাক, তেতিয়াহ'লে আনিম। আৰু মোৰ চেনেলটো যিসকল নতুন আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব একদমেই। আৰু আজিলৈ বাই বাই। আকৌ লগ পাম অন্য এটি ভিডিঅ' সৈতে। বাই বাই।